নমস্কাৰ আসাম জব ফোকাস চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি বহুদিন পিছত এটা ভিডিঅ' লৈ আহিছে আৰু ভিডিঅ'টো আপোনালোকে গোটেইখিনি সম্পূৰ্ণখিনি শুনিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যাতে ভিডিঅ'টো শিক্ষামন্ত্ৰী তথা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ছাৰ তেওঁলোকে অলপ নিশ্চয় যাতে কথাখিনি বুজিব পায় আমাৰ টেট উত্তীৰ্ণ হৈ থকা প্ৰাৰ্থীসকলৰ মনৰ দুৰ্দশা আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগত সহযোগ কৰিব। প্ৰথম কথা হ'ল আগন্তুক যি নিযুক্তি হ'বলৈ গৈ আছে LP UPৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেট টিচাৰলৈকে, তো আমি প্ৰথমতে ক'ব বিচাৰিছোঁ যে 2021 বৰ্ষত যিখিনি টেট উত্তীৰ্ণ হৈছিলে তাৰে পৰা বহুসংখ্যক প্ৰাৰ্থী ইতিমধ্যে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি ADRE গ্ৰেড 3 তাৰপিছত SI অন্যান্য বিভাগত চাকৰি পাবলৈ সক্ষম হৈছে, PGT ইত্যাদি বিভাগত চাকৰি পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰে ভিতৰত অলপখিনি টেট উত্তীৰ্ণ প্ৰাৰ্থী এতিয়ালৈকে বঞ্চিত হৈ আছে, অৰ্থাৎ নিযুক্তিৰ পৰা বাদ পৰি আছে। এতিয়া আমাৰ সন্মানীয় CM ছাৰ আৰু এডুকেশ্যন মিনিষ্টাৰ ছাৰে ইতিমধ্যে দুদিনমান আগত এটা প্ৰেছ মিটৰ জৰিয়তে এই আদৰ্শ বিদ্যালয়ত এটা মন্তব্য ৰাখিছে যে আগন্তুক যি নিযুক্তি শিক্ষকৰ যিটো নিযুক্তি হ'ব সেই নিযুক্তি প্ৰক্ৰিয়াত এটা ৰিক্ৰুটমেণ্ট এক্সাম আৰু এটা পাতিব। তো মই সমূহ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ হৈ মই এটাই অনুৰোধ জনাইছোঁ তথা আমাৰ CM ছাৰক তথা আৰু এডুকেশ্যন মিনিষ্টাৰ ছাৰক আমি অনুৰোধ জনাইছোঁ, ছাৰ ইতিমধ্যে যিখিনি বাহিৰৰ পৰা DLED বা BEd যিবিলাক আছিলে অৰ্থাৎ অধিক নম্বৰ থকা প্ৰাৰ্থীসকল ইতিমধ্যে নিযুক্তিৰ প্ৰক্ৰিয়াত সোমাই গ'ল, তেওঁলোকৰ কাৰণে কোনো অসুবিধাই নহ'ল, সিহঁতে বিন্দাছ চাকৰিটো পাই গ'ল। এতিয়া আমি অসমৰ পৰা ইমান কষ্ট কৰি হায়াৰ ছেকেণ্ডেৰীত 50% লাগে, আপোনালোকৰ 50% অৰ্হতা লৈ ডিগ্ৰী তাৰপিছত DLED বা BEd আজিকালি নিশ্চয় গম পাই ছাৰ BEd আৰু DLED কৰিবলৈ গ'লেও বহুত এটা কম্পিটিশ্যনৰ প্ৰয়োজন হয়, তাতো এটা কমন এণ্ট্ৰেঞ্চ টেষ্ট এটা দিবলগীয়া হয় আৰু নিৰ্দিষ্ট ছিট অনুযায়ী তাতে পাছ কৰিবলগীয়া হয় আৰু সেইটো এক্সামো আমি ক্লিয়াৰ কৰি 2 বছৰ আমি DLED কৰিছোঁ, 75% এটেণ্ডেঞ্চ থাকি প্ৰত্যেকটো ছেমিষ্টাৰত প্ৰেক্টিছ টিচিং ইত্যাদি কামত যিখিনি শিক্ষকতা কৰিবৰ কাৰণে যিখিনি গুণ থাকিব লাগে গোটেইখিনি গুণ আমি DLED তথা BEd কৰাৰ সময়তে আমাক প্ৰশিক্ষণ শিবিৰত আমাক গোটেইখিনি অলৰেডি প্ৰদান কৰিছে। কেনেকৈ শিকাব লাগিব, কেনেকৈ কি কৰিব লাগিব গোটেইখিনি আমাক অলৰেডি অৱগত কৰিছে আৰু সেইমতে আমি প্ৰেক্টিছ টিচিং কৰিছোঁ, TLM বনাইছোঁ, অন্যান্য বহু কিবি আমি বনাই ছাবমিট কৰিছোঁ ইত্যাদি কৰি গোটেইখিনি কৰাৰ পিছত আমি এটা চাৰ্টিফিকেট 2 বছৰৰ পিছত এটা চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছোঁ আৰু সেইটো চাৰ্টিফিকেটেৰে যিহেতু চাকৰিটো নহয় তাৰ বাবে অসম চৰকাৰৰ অধীনত এটা নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে এটা ৰিক্ৰুটমেণ্ট টেষ্ট পাতে, যিটো টেট বুলি কয়, টিচাৰ এলিজিবিলিটি টেষ্ট, টিচাৰ হোৱাৰ যোগ্যতা যিটো, সেই টিচাৰ এলিজিবিলিটি যিটো টেষ্ট সেই টেষ্টত বহুকেইখন চিলেবাছ থাকে, বহুকেইটা ক্ৰাইটেৰিয়া থাকে, বহুত পঢ়িবলগীয়া হয়, 5টাকৈ বিষয় পঢ়িবলগীয়া হয়। সেইখিনি বিষয় কিছুমানে হয়তো এবাৰো পাছ কৰিব নোৱাৰে, কিছুমানে 2বাৰ 3বাৰৰ পিছতহে পাছ কৰে। তো সেইখিনি বহুত ষ্টাডি কৰাৰ পিছত বহুখিনি পঢ়াৰ পিছত সেই এটা পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হয় আৰু সেইখিনি পৰীক্ষাত অৱতীৰ্ণ হৈ আমি সেই টেট চাৰ্টিফিকেটটো আমি
ইতিমধ্যে অৰ্জন কৰিছোঁ। আৰু এই গোটেইখিনি অৰ্জন কৰাৰ পিছত আমাৰ হায়াৰ ছেকেণ্ডেৰী, ডিগ্ৰী, DLED, টেটৰ পাৰ্চেণ্টেজ আদি চাই মেলি শিক্ষকৰ নিযুক্তিটো অসম চৰকাৰে পূৰ্বৰ পৰা দি আহিছে। এতিয়া গোটেইখিনি প্ৰায় হৈয়ে গ'ল। বাহিৰত যিবিলাক BEd আছিলে বেছি মাৰ্ক থকা সেইখিনি পায়ে গ'ল। এতিয়া আমি অসমৰ পৰা যিখিনি পাছ কৰিছোঁ, জেনুইনভাৱে পাছ কৰিছোঁ, কোনো ইম্প্ৰুভমেণ্ট নাই, কোনো ধৰণৰ একো নাই, সেইবিলাকৰ কাৰণে আকৌ এটা কি কৰিছে চৰকাৰে, ৰিক্ৰুটমেণ্ট এক্সামৰ ব্যৱস্থা কৰিছে। ছাৰ, আপোনালোকক আমি টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ হৈ ভৰিত ধৰি আপোনালোকক অনুৰোধ কৰিছোঁ, ছাৰ আপোনালোকে এই বিষয়টো অলপ ভালদৰে চাব যে আমি এটা অলৰেডি ৰিক্ৰুটমেণ্ট এক্সাম পাছ কৰিছোঁ আৰু যিখিনি গুণ আমাক DLED শিকাৰ সময়তে গোটেইখিনি আমাক প্ৰদান অলৰেডি কৰিছে। এই গোটেইখিনি ক্ৰাইটেৰিয়া পাৰ কৰি হোৱাৰ পিছতহে আমি টেট পৰীক্ষাটো অৱতীৰ্ণ হৈছোঁ। আৰু এনেকুৱা 2012 চনৰ পৰাই এনেকুৱাকৈ আপোনালোকে নিযুক্তি দি আহিছে। এতিয়া আমি কিছু সংখ্যক প্ৰাৰ্থীৰ কাৰণে আকৌ যে এনেকুৱা এটা পৰীক্ষা দিব লাগিব, এইটো সমান হ'ল যেন নহ'ল। ছাৰ, আমি বহুত দুখ পাইছোঁ। আমাৰ মনত বহুত আশা আছিল যে আপোনালোকে যিখিনি টেট উত্তীৰ্ণ হৈ আছে গোটেইখিনিক নিযুক্তি দিয়াৰ পিছত আপোনালোকে নেক্সটৰ পৰা ডাইৰেক্ট এটা ৰিক্ৰুটমেণ্ট এক্সাম পাতিব বুলি আমি ভাবিছিলোঁ। আৰু সেইটো আমি ভাবিছিলোঁ যে আমাৰ গোটেইখিনি টেট অৱতীৰ্ণ হৈ থকাখিনি নিযুক্তি দিয়াৰ পিছত এইটো কাম কৰিব, যেনেকুৱাকৈ গ্ৰেজুৱেট আৰু PGTত আপোনালোকে যেনেকুৱাকৈ কৰিলে। কাৰণ PGT আৰু গ্ৰেজুৱেট লেভেলৰ যিখিনি টেট উত্তীৰ্ণ হৈ আছিলে গোটেইখিনি চাকৰি পালে। এতিয়া তেওঁলোকৰ কাৰণে অনলি এটাই টেট কাম ৰিক্ৰুটমেণ্ট হ'ব। আৰু আমালোকৰ LP UPৰ ক্ষেত্ৰত টেটো পাছ কৰিব লাগিব, আকৌ ৰিটেন এক্সামতো বহিব লাগিব। এইটো ছাৰ আপোনালোকক আমি বহুত মনৰ পৰা তথা আমি অসমৰ নিজৰ জন্মভূমিতে গোটেইখিনি ডিগ্ৰী লাভ কৰিছোঁ আৰু আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকক ভৰিত ধৰি অনুৰোধ কৰিছোঁ, ছাৰ আমালোকৰ বিষয়টো অলপ আপোনালোকে ভাবক। আমাক গোটেইখিনি যিখিনি টেট উত্তীৰ্ণ হৈ আছে এতিয়া প্ৰায় 10,000 পৰা 12,000 গোটেইখিনি টেট উত্তীৰ্ণক আপোনালোকে হয় ষ্টেট পোল, হয় SSA বা ফিক্স পে আপোনালোকে য'ত দিয়ে আমি তাতে মান্তি আছোঁ, আমাৰ একো ক'ব লগা নাই। আমাক এইখিনি গোটেইখিনি উদ্ধাৰ কৰি আপোনালোকে নতুনকৈ এইটো ৰুল বনাওক, আমি ৱেলকাম জনাম ছাৰ। নহ'লে আমাৰ এতিয়া একো মৰাৰ বাহিৰে আমাৰ একো ৰাস্তা নাই। কিছুমানৰ হয়তো বয়স ইতিমধ্যে উকলিব আৰু কিছুমানে হয়তো সাংসাৰিক ঝামেলাৰ ফলত এই এক্সামত বহিবলৈ বহুত মনটো ভাঙি পৰিব। সেইকাৰণে আমি জনাইছোঁ, যিহেতু আমাৰ CM ছাৰে টেট পৰীক্ষাটো এটা আনিছিলে 2012 বৰ্ষতে, আৰু 2012 বৰ্ষত যিটো জেনেৰেল টেট হৈছিলে গোটেইখিনি টেট উত্তীৰ্ণই ইতিমধ্যে চাকৰি পাইছে। 2014 চনত SC ST যিখিনি ছাত্ৰ ছাত্ৰী পাছ কৰিছিল গোটেইখিনিকে নিযুক্তিৰ প্ৰক্ৰিয়া দিছে। এতিয়া 19 আৰু 21 চনত যিখিনি টেট পৰীক্ষা হৈ গ'ল তাৰে গোটেইখিনি আমি কেলকুলেট কৰাৰ পিছত আমি আনুমানিক এটা ধাৰণা কৰিছোঁ আৰু আমাৰ তথ্য অনুসৰি এতিয়ালৈকে মুঠ 10,000 পৰা 12,000 প্ৰাৰ্থী টেট উত্তীৰ্ণ হৈ আছে। তো এইখিনিক আপোনালোকে যিকোনো প্ৰকাৰে হয় SSA হওক, ষ্টেট পোল হওক বা ফিক্স পে বা যিকোনো এটা প্ৰকাৰে আপোনালোকে উলিয়াই এইখিনিক নিযুক্তি প্ৰদান কৰি আপোনালোকে আমাক উদ্ধাৰ কৰক ছাৰ। এইখিনিয়ে মোৰ ক'ব লগা। আৰু আমাৰ সমূহ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ আমাৰ এটাই অনুৰোধ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে আমাৰ মনৰ কথাখিনি শিক্ষামন্ত্ৰী তথা মাননীয় CM ছাৰ যাতে আমাৰ কথাখিনি অৱগত কৰিব পাৰে বা মনৰ কথাখিনি যাতে বুজিব পায়। এইখিনিয়ে মোৰ ক'ব লগা। ধন্যবাদ। জয় অসম।